নমস্কাৰ, নতুন ভিডিঅ' এটালৈ স্বাগতম। আজি ভিডিঅ'টোত মনিটৰত গছ পুলি ৰুব বিচাৰিছোঁ। তাকে ভিডিঅ'টো চাই থাকক, কি কৰিলোঁ, কেনেকৈ কৰিলোঁ। আজি ফুলৰ টাব এটা বনাম বুলি ভাবিলোঁ, তাকে দেখাওঁ বুলি ভাবিছোঁ। পুৰণা CRT মনিটৰ এটা আছিলে, যোনটো বেয়া হৈ গ'ল। সেইটোকে খুলি ইয়াৰ ভিতৰতে টাব এটা বনাম। তাকে প্ৰথমতে খুলিবৰ কাৰণে চেষ্টা কৰি আছোঁ এতিয়া। স্ক্ৰু, হাতুৰি, বটালি যি লাগে, যি আছে ঘৰত গোটেইবোৰ লৈ আহিছোঁ। লৈ আহি মেলি ইয়াক খোলোঁ। তাৰপিছত কি কৰি আছোঁ দেখাই আছোঁ। অলপ দেৰি টনাটনি কৰাৰ পাছত খুলিব পাৰিলোঁ। এইটো ভিতৰৰ বস্তুখিনি আৰু এইটো বাহিৰৰ কেবিনেটটো। তো লাগিবতো বাহিৰৰ কেবিনেটটোৱে। বাহিৰৰ কেবিনেটটোতে পুলি ৰোৱাৰ কিবা ব্যৱস্থা এটা কৰিম বুলি ভাবিছিলোঁ। এতিয়ালৈকে ধৰিব পৰা নাই ক'ত কি কৰিম। এইটো গোটেইটো আৰু এইটো আগফালৰ ভিতৰৰ বস্তুখিনি এইখিনি, এখন স্ক্ৰীণখন। এইটো কাটি ল'লোঁ। বহুত কষ্ট হ'ল। কষ্ট মানে কি আৰু, এইখন ধাৰ নথকা কটাৰী দি কাটি ল'লোঁ এইখন। ইয়াৰ পিছত ইয়াত মাটি ভৰাম, মনিটৰৰ প্ৰথম ওপৰৰ অংশখিনি আকৌ লগাম, তাৰপিছত পুলি ৰুম। চাই থাকক। কেবিনেটটোৰ ভিতৰত বহুত ফাঁক আছিলে। সেই ফাঁকবোৰ মাৰিবৰ কাৰণে এনেদৰে কপাহৰ পৰত এটা দি লৈছোঁ, যাতে বালি ভৰালে ওলাই গুচি নাযায়। মাটি ভৰাই দিলোঁ। অলপ মাটি ভৰোৱাৰ কাৰণে গধুৰ হৈ গ'ল, সেইকাৰণে আঠা লগালোঁ। আঠা লগাৰ পিছত চেলোটেপ লগাই থৈছোঁ। পিছত চেলোটেপটো খুলি দিম, কিন্তু এতিয়াই যদি খুলি দিওঁ আঠাটো নধৰিব পাৰে। গছপুলি এটা ইয়াত ৰুম। ফাইনেলি এজোপা গছ আমাৰ ফুলি আছে মনিটৰত। গছ লাগি গ'ল মনিটৰ এতিয়ালৈকে টেপটো আঁতৰাই দিয়া নাই। টেপটো আঁতৰাই দিলে আঠাখিনি এৰি যাবও পাৰে। মনিটৰত লাগি আছে গছ এজোপা। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আশা কৰোঁ ভিডিঅ'বোৰ চাই ভাল পাইছে।